নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকে এই ভিডিঅ'ত চৰকাৰৰ ফালৰ পৰা দিয়া এই বছৰ অৰ্থাৎ 2024 চনৰ স্কুটি প্ৰদান কৰা মেৰিট লিষ্টটো আপোনালোকে কেনেকৈ নিজৰ মোবাইলতে চেক কৰিব, তাকে আজি এই ভিডিঅ'ত দেখুৱাম। চ' গতিকে আপোনালোকে এইটো ভিডিঅ' লাষ্টলৈকে চাব আৰু সম্পূৰ্ণকৈ চাব। চ' ষ্টাৰ্ট। প্ৰথমে আপোনালোকে নিজৰ মোবাইলত বা কম্পিউটাৰত ক্ৰমত চাৰ্চ কৰিব DHE আছাম, চাৰ্চ কৰি এণ্টাৰ কৰিব। তাৰপিছত যিটো প্ৰথমটো লিংক আহে এইটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত এনেকৈ ইণ্টাৰফেচ এটা আহিব। তাৰপিছত ইয়াত আপোনালোকে চুকত দেখা পাইছে চাগে চাৰ্চ বুলি, চাৰ্চ অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ইয়াতে আপোনালোকে এটা কথা ক'ব খুজিছোঁ যে আপুনি যদি এই ৱেবছাইটটো ডাইৰেক্ট লিংক লাগে, আপোনালোকে ডিছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ আপোনালোকে ডাইৰেক্ট ইয়াত এই ৱেবছাইটলৈ আহিব পাৰিব। আৰু লগতে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰি ৰাখিব। আপুনি তাতো আপোনাৰ এই ৱেবছাইটৰ লিংক ডাইৰেক্ট পাব। এতিয়া আপোনালোকে চাৰ্চ বটনত চাৰ্চ কৰিব মেৰিট বুলি, মেৰিট লিষ্ট বুলি চাৰ্চ কৰিলে ওলাব মেৰিট বুলি। তাৰপিছত ইয়াত আপোনালোকে প্ৰথমতে দেখা পাইছে চাগে লিষ্ট অফ বয় এণ্ড গাৰ্ল ষ্টুডেণ্ট হু চিয়ৰ্ড 75% মাৰ্ক এণ্ড 60 মাৰ্কছ এনেকৈ আপোনালোকে মানিকান্ত কাকতি এৱাৰ্ড তাত ক্লিক কৰি দিব। আৰু লগতে ইয়াত দেখা পাইছে যে বইজ আৰ্টছ অৰ্থাৎ আৰ্টছৰ বইজসকলৰ লগত PDF টো হয়। তাৰপিছত কমাৰ্চৰ আছে, ছায়েন্সৰ আছে আৰু ভকেশ্যনেলৰ আছে আৰু গাৰ্লছৰো এনেকৈ আছে। আৰু তাৰপিছত ইয়াত PDF আইকনত ক্লিক কৰি আপোনালোকে এইটো চাব পাৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজত আহিব। ইয়াত আপোনালোকৰ প্ৰথমতে আছে বাক্সা। তাৰপিছত আপোনালোকে যিটো ডিষ্ট্ৰিক্টৰ হয় আৰু যিটো ডিষ্ট্ৰিক্টত আপোনালোকৰ বিদ্যালয়খন পৰে সেই স্কুলখন বা এই ডিষ্ট্ৰিক্টখন ডাইৰেক্ট আপোনালোকে চুইচ কৰিব। ইয়াত এলফাবেট চিৰিয়েলকৈ আছে, আপোনালোকে স্ক্ৰল ডাউন কৰি আপোনাৰ যিটো ডিষ্ট্ৰিক্ট পৰে সেই ডিষ্ট্ৰিক্টটো চাব। চ' আজিৰ ভিডিঅ'টো এইটোৱে আছিলে। থেংকছ ফৰ ৱাচিং।